বান্ধৱীসকল মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে কাতি বিহুৰ হিয়া ভৰা মৰম যাচিছোঁ আৰু আজিৰ সৰু ভিডিঅ'টো আপোনালোকে পলম নকৰি আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে চেনেলটো কি কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব লগতে শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব এ বঢ়িয়া আছে তই এখা কনে কি কৰিব ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ তো আজি এই ভিডিঅ'টো চাই থাকক কঙালী বিহু কিনো আৰম্ভ কৰিম আৰু সৰু সুৰাকৈ আৰু ঘৰতে এইখন অমিতাৰ চাকি তৈয়াৰ কৰা হৈছে অমিতাৰ এইকেইখন ঔটেঙা 3খন বাকী এইকেইখন অমিতাৰ চাকি তেল চেল দিয়া নাই এতিয়া মানে বনাই মেলি চব পাজি চাজি ঠিক কৰি থোৱা হৈছে তেল চেল দি গধূলি সময়ত তুলসী তলত পথাৰত ঘৰত সকলোতে চাকি মানে দিয়া হ'ব তুলসী তলখন মুচি মেলি থৈ দিয়া হৈছে এয়া এইটো পকা কৰি দিয়া হৈছে মই পকা কৰি দিছিলোঁ বাৰে বনাই থাকিবলৈ বেয়া সেইটো কাৰণে পকা কৰি দিলোঁ তাৰপিছত মচি থোৱা হৈছে আৰু এইবোৰ এনেকৈ জেওৰা গছত গুজি পিনে এনেকৈ কলগছৰ সেইবিলাক ইয়াত থোৱা হৈছে ইয়াত চাকি ওপৰত চাকি গছ দিয়া হ'ব এনেকৈ গুজি গুজি থৈ দিয়া হৈছে জেওৰা গছৰ পৰা এইটো আমাৰ গোহালিৰ ওচৰতে এডাল থোৱা হৈছে কাৰণ গোহালিটো দিব লাগে চাকি এগছ মৰমৰ দেহিঐ নেযাবি দূৰলৈ মনে মন মেলিছে মৰমৰ দেহিঐ নেযাবি নৰে হৈ নেভাবি নোৱাৰো তোকে নেলাগে বহু যুগলৈ আশা মাথো এই জনমত নোৱাৰিলেও কবি মোক এবাৰলে মিছা হ'লেও শুনি ৰম তোকে চাই মৰমত মৰমৰ দেহিঐ নেযাবি দূৰলৈ